আসসালাতু ওয়াসসালামু আলাইকা ইয়া রাসূলুল্লাহ ওয়া আলা আলিকা ওয়া আসহাবিকা ইয়া হাবিবাল্লাহ। আহক আজি আমি নবী করিম সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ আন এটি চুটি হাদিছে পাক শুনো। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইদা আমিলতা মাৰাকাতান ফাকছিৰ মাআহা ৱাগতাৰিফ লিজিৰানিহা মিনহা। অৰ্থাৎ যেতিয়া তোমালোকে তৰকাৰী বনাবা তাত পানী অকণমান বেছিকৈ দিবা, অৰ্থাৎ জোল অকণমান বেছিকৈ বনাবা। ৱাগতাৰিফ লিজিৰানিহা মিনহা, আৰু ইয়াৰ পৰা অকণমান ওচৰ চুবুৰীয়াকো দিবা। অৰ্থাৎ এই হাদিছে পাকৰ দ্বাৰা নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক মুখ্যভাৱে দুটা কথাৰ শিক্ষা দিছে। প্ৰথমটো হ'ল যি আমাৰ আত্মত্যাগ বা আমাৰ যি ইচ্ছা, আমাৰ আশা, আমাৰ কামনা বাসনাসমূহ আনৰ নামত ত্যাগ কৰিবলৈ আমাক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদেশ দিছে। যদি আমাৰ ঘৰত কিবা ভাল বস্তু, ভাল খাদ্য বনোৱা হয়, তেতিয়াহ'লে আমাৰ মনত আহে আমি খাম বা আমাৰ নিজৰ পৰিয়ালে খাম। এই যে আত্ম ইচ্ছা, এইটোক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ত্যাগ কৰাৰ আদেশ দিছে, যাতে আমি কিবা যদি বনাওঁ, খাদ্য বনাওঁ, আমাৰ ওচৰ চুবুৰীয়াৰ লগত ইয়াক ভাগ বিতৰণ কৰাৰ বা ওচৰ চুবুৰীয়াকো দিয়াৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদেশ দিছে। ইয়াৰ পৰা চুবুৰীয়াৰ যি মহত্ব আছে বা নিজৰ আত্মত্যাগৰ যি মহত্ব আছে, এই হাদিছৰ পৰা আমি ভালদৰে বুজিব পাৰোঁ। আমি যদি কিবা ভাল খাদ্য বনাওঁ, ভাল কিবা বস্তু আনো, আমি ওচৰ চুবুৰীয়াৰ লগত নিজৰ নফচক ত্যাগ কৰি, নিজৰ নফচৰ ইচ্ছাক ত্যাগ কৰি আমি ওচৰ চুবুৰীয়াৰ লগত অৱশ্যেই যদি আমি অকণমান ভাগ বিতৰণ কৰোঁ, এই হাদিছৰ ওপৰত আমি আমল কৰিব পাৰিম আৰু আমি পৰিপূৰ্ণভাৱে নিজকে মুমিন মুছলমান বুলি দাবী কৰিব পাৰিম। আল্লাহ তাবাৰক ৱা তাআলাই আমাক এই হাদিছৰ ওপৰত পৰিপূৰ্ণভাৱে আমল কৰাৰ তৌফিক দান কৰক।